কাৰোবাৰ মনত আঘাত দি সুখী হ'ব নোৱাৰি। ভাল পাব নোৱাৰিলে অভিনয় নকৰিবা। মনত ৰাখিবা, কাৰোবাৰ চকু পানী অভিশাপ হৈ তোমাৰ চকুৰে বব। হাজাৰটা বন্ধু পোৱা ডাঙৰ কথা নহয়, ডাঙৰ কথা এটা বন্ধু পোৱা। যেতিয়া পৃথিৱীৰ সকলো মানুহ তোমাৰ বিপৰীতে থাকিব, তেতিয়া তোমাৰ পক্ষে থাকিব সি। কাৰোবাক বাৰে বাৰে ক্ষমা কৰা যায়, কিন্তু বাৰ বাৰ সুযোগ দিয়া নাযায়। সম্পৰ্ক এটা পক্ষীৰ দৰে, যদি তুমি খুব জোৰত ধৰা মৰি যাব, যদি তুমি লাহেকৈ ধৰা তেতিয়া উৰি যাব, যদি তুমি খুব যত্নৰে ধৰি প্ৰতিপালন কৰা তেনেহ'লে গোটেই জীৱন তোমাৰ ওচৰত থাকিব। জীৱনটো যদি কাঠ পেঞ্চিলেৰে লিখা গল্প হ'ল হয়, মচি আকৌ নতুনকৈ লিখিব পাৰিলোঁ হয়। ইতিহাস সাক্ষী আছে, প্ৰথম ভালপোৱা সঠিক সময়ত ভুল মানুহৰ লগত হয়, দ্বিতীয় ভালপোৱা সঠিক মানুহৰ লগত ভুল সময়ত হয়। কাৰোবাক মিছাতে ভুল ভাবি নিজৰ মনৰ ভিতৰত ঘৃণাৰ সৃষ্টি নকৰিবা। কাৰোবাক মৃত্যুৰ পিছত প্ৰশংসা কৰা আৰু জানি বুজি কাৰোবাক আঘাত দিয়া দুয়োটাই মূল্যহীন। বয়স বেছি হৈ গ'লে তুমি নিজে নিজে শান্ত হৈ যাবা। মিছাতে কাৰোবাৰ ওপৰত খং কৰি দিনৰ পিছত দিন নষ্ট কৰাৰ প্ৰয়োজন নাই। তোমাৰ বিষয়বস্তু মানুহে কম পচন্দ কৰিছে, চিন্তা কৰাৰ দৰকাৰ নাই। ভাল বিষয়বোৰ মানুহৰ লাহে লাহেহে ভাল লাগে। জীৱনত সুখী থকাৰ উপায় এটাই, নিজৰ ওপৰত বিশ্বাস ৰখা, আনৰ ওপৰত নহয়।